हेलो ভিউয়ার্স এসআই ফ্ৰীডমলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোকে সকলোৱে ভালে আছে। আজি মই আপোনালোকক দেখুৱাম ঘৰত বহি আপোনালোকে আইআৰচিটিচিৰ পৰা কেনেদৰে অনলাইন টিকেট বুকিং কৰিব পাৰিব। তো ভিউয়াৰ্স যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব। যদি আপোনালোকে ফেসবুকত চাই আছে তেনেহলে আপোনালোকে পেজটো ফলো কৰিব। তো বলক আমি ভিডিওৰ মাজলৈ যাওঁ। প্ৰথমতে আপোনালোকে এড্ৰেছ বাৰত টাইপ কৰিব irctc.co.in বুলি, তাৰপিছত এন্টাৰ প্ৰেছ কৰিব। এন্টাৰ প্ৰেছ কৰাৰ পিছত এনেকুৱা এটা পপআপ উইন্ডো আহিব। এই পপআপ উইন্ডোটো আপোনালোকে ওকে কৰি দিব। ওকে কৰাৰ পিছত প্ৰথমতে আপোনালোকৰ আইআৰচিটিচি ৰেজিষ্টাৰ থাকিব লাগিব। তো ইয়াতে লগিং আছে আৰু ৰেজিষ্টাৰ আছে, এজেন্ট লগিং। যদি আপুনি ঘৰত বহি টিকেট বুকিং কৰিব খোজে তেনে ক্ষেত্ৰত প্ৰথম অৱস্থাত আপোনাৰ ৰেজিষ্টাৰ কৰি ল'ব লাগিব। তো মই ইয়াতে ৰেজিষ্টাৰটো কেনেদৰে কৰে সেইটো ইয়াতে মই আপোনালোকক দেখুৱাম। তাৰপিছত বুকিংটো কেনেকৈ হয় সেইটো মই দেখুৱাম। তো বলক আমি ৰেজিষ্টাৰ কেনেকৈ কৰে আমি চাই লওঁ। ৰেজিষ্টাৰ মেনুত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা পেজ দেখিবলৈ পাব, য'ত লিখা থাকিব ক্ৰিয়েট ইউৰ একাউণ্ট। ইয়াতে বেসিক ডিটেইলস, পার্সোনাল ডিটেইলস আৰু এড্ৰেছ। প্ৰথমতে ইয়াতে আপোনাৰ ইউজাৰ নেমটো লিখিব লাগিব, তাৰপিছত পাছৱৰ্ডটো দিব লাগিব, তাৰপিছত কনফাৰ্ম পাছৱৰ্ড। ইয়াতে আপোনাৰ ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব, তাৰপিছত সিকিউৰিটি কুৱেশ্যন। ইয়াতে আপোনাৰ সিকিউৰিটি কুৱেশ্যনটো হ'ব যদি আপোনাৰ কিবা কাৰণত পাছৱৰ্ডটো পাহৰি যায় তেনে ক্ষেত্ৰত আপোনাৰ এই সিকিউৰিটি কুৱেশ্যনটো কামত দিব। তো ইয়াতে ইয়াৰ পৰা এটা কুৱেশ্যন সিলেক্ট কৰি ল'ব, তাৰপিছত ইয়াতে এনসাৰটো দি দিব। তাৰপিছত এইখিনি ফিল আপ হোৱাৰ পিছত আপুনি কন্টিনিউ কৰিব। কন্টিনিউ কৰাৰ পিছত ইয়াতে পাৰ্সোনাল ডিটেইলছত আহিব। পাৰ্সোনাল ডিটেইলছত আপোনাৰ ফাৰ্ষ্ট নেমটো দিব লাগিব, যদি মিডিল নেম আছে দিব আৰু লাষ্ট নেমটো দিব। তাৰপিছত অকুপেশ্যনটো আপোনালোকে সিলেক্ট কৰিব। আপোনাৰ অকুপেশ্যনটো সিলেক্ট কৰি ল'ব ইয়াতে। তাৰপিছত ডেট অফ বাৰ্থটো সিলেক্ট কৰিব, মেৰিড আনমেৰিডটো ক্লিক কৰিব ইয়াতে। তাৰপিছত এইটো ইণ্ডিয়া থাকিব, মেল ফিমেলটো আপোনালোকে জেণ্ডাৰটো সিলেক্ট কৰি ল'ব, ইমেইল আইডিটো দিব, তাৰপিছত মোবাইল নম্বৰ আৰু নেশ্যনেলিটি আপোনালোকে সিলেক্ট কৰি ল'ব। দেন কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউ ক্লিক কৰাৰ পিছত এড্ৰেছ টেবলৈ আহি যাব। এড্ৰেছ টেবত আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছ ডিটেইলছ ইয়াতে ফিল কৰিব লাগিব। যদি আপোনাৰ অফিস সেম এড্ৰেছত থাকে তেনে ক্ষেত্ৰত আপোনালোকে ইয়েছ কৰিব, আৰু যদি বেলেগ জেগাত হয় তেনে ক্ষেত্ৰত আপুনি নো বুলি কৰি দিব। তাৰপিছত ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আপুনি পঢ়ি চাব পাৰে, অন্যথা আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আই এম নট এ ৰবট বুলি আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে ৰেজিষ্টাৰ কৰি দিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাৰ ইমেইল আইডিত ইউজাৰ আইডি আৰু পাছৱৰ্ডটো তাত পাব। পোৱাৰ পিছত সেম আইআৰচিটিচি খুলিব। এনেকৈ এড্ৰেছ বাৰত irctc.co.in খোলাৰ পিছত লগিং অপশ্যনত আপোনালোকে যাব লাগিব। ইউজাৰ নামটো ইয়াতে দিব লাগিব, তাৰপিছত পাছৱৰ্ডটো দিব লাগিব, তাৰপিছত ইয়াতে কেপচা কোডটো দিব লাগিব। কেপচা কোড ইয়াতে থাকে, এইটো কেপচা কোড। তো মই ইয়াতে কেপচা কোডটো বহাই দি আছোঁ। তাৰপিছত সাইন ইন কৰাৰ পিছত আপোনালোকে এই ধৰণৰ পেজটো দেখিবলৈ পাব। ইয়াতে লিখা আছে ফ্ৰম আপুনি ক'ৰ পৰা জাৰ্ণি কৰিব। ইয়াতে মই এটা দিলোঁ। তাৰপিছত টু কলৈ আপুনি যাব। তাৰপিছত ইয়াতে আপোনালোকৰ জাৰ্ণি ডেটটো সিলেক্ট কৰিব। মই ইয়াতে জাৰ্ণি ডেট এটা সিলেক্ট কৰি দিলোঁ। তাৰপিছত সাৰ্চ বটনত ক্লিক কৰিব। সাৰ্চ বটনত ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। ইফালে আপুনি দেখিবলৈ পাইছে ট্ৰেইন নাম্বাৰ আৰু ট্ৰেইন নেম। যোনটো ট্ৰেইনত সুইটেবল হয় আপুনি সেই ট্ৰেইনৰ টিকেট আপুনি ইয়াৰ পৰা বুকিং কৰিব পাৰিব। তো মই ইয়াতে BNC গুৱাহাটী এক্সপ্ৰেছ, তো এইটো মই ক্লিক কৰিলোঁ।
ইয়াতে এভেইলেবল সিট চাই ল'ব আপুনি 126টা এভেইলেবল সিট আছে তো মই ইয়াতে বুকিঙত ক্লিক কৰি তাৰপিছত আই এগ্ৰি কৰাৰ পিছত অলপ ৱেইট কৰিব তাৰপিছত ইয়াতে ডিটেইলছখিনি আপুনি ভৰাব লাগিব তো পেছেঞ্জাৰ নেম ইয়াতে নাম পেছেঞ্জাৰৰ নামটো দিব লাগিব মই ইয়াতে পেছেঞ্জাৰ নেমটো ভৰাম বয়সটো দিলো মই জেন্ডাৰটো দিব লাগিব তাৰপিছত যদি আৰু পেছেঞ্জাৰ এড কৰিব খোজে ইয়াতে এড পেছেঞ্জাৰ ইয়াতে মোবাইল নম্বৰটো দিব মোবাইল নম্বৰ দিয়াৰ পিছত ইয়াতে ইয়ৰ ডেষ্টিনেশ্যন এড্ৰেছটো দিব লাগিব মই ইয়াতে এড্ৰেছটো দিলোঁ ইয়াতে পিন নম্বৰটো দিম মই তাৰপিছত এইটো অটোমেটিক পিন নম্বৰটো দিয়াৰ পিছত অটোমেটিক ডিষ্ট্ৰিক্ট সিলেক্ট কৰি ল'ব পোষ্ট অফিসটো আপুনি ইয়াতে সিলেক্ট কৰি ল'ব তাৰপিছত যদি আপোনাৰ জিএসটি নাম্বাৰটো আছে জিএসটি নাম্বাৰটো ইয়াতে দিব পাৰে যদি আছে তাৰপিছত অলপ তলৰ ফালে স্ক্ৰল কৰিম ট্ৰেভেল ইনস্যুৰেন্স যদি লাগে আপুনি ট্ৰেভেল ইনস্যুৰেন্সটো ইয়েস কৰিব আই একসেপ্ট আৰু ইয়াতে আপুনি যদি নালাগে মই ইয়েস কৰিলোঁ তাৰপিছত দুটা প্ৰকাৰে আপুনি ইয়াতে পেমেন্ট কৰিব পাৰে কাৰ্ডত যদি পে কৰিব খোজে ইয়াতে আপুনি কাৰ্ডত পে কৰিব পাৰে আৰু যদি আপুনি ইউপিআই ভীম এইবিলাকে পেমেন্ট কৰিব খোজে তেনে ক্ষেত্ৰত আপুনি ইয়াতে ইউপিআই সিলেক্ট কৰিব মই ইউপিআই সিলেক্ট কৰিছোঁ মই ইউপিআই পেমেন্ট কৰিম তাৰপিছত কন্টিনিউ ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব তাৰপিছত ইয়াতে ডিটেইলছখিনি আহি যাব পেছেঞ্জাৰ ডিটেইলছখিনি তাৰপিছত অলপ স্ক্ৰল কৰিম তলৰ ফালে ইয়াতে আপোনাৰ কেপচাটো দিব লাগিব এই কেপচাটো ইয়াতে মই দি দিম দিয়াৰ পিছত ইয়াতে কন্টিনিউ কৰিম কন্টিনিউ কৰাৰ পিছত আপোনালোকে এই ধৰণৰ পেজ দেখিবলৈ পাব ইউপিআই মোডত মই সিলেক্ট কৰিলোঁ কৰাৰ পিছত এই এণ্ড বুক কৰাৰ পিছত এই পেজ খোল খাব ইয়াতে মোবাইল নম্বৰটো যদি আপোনালোকৰ পেটিএম আছে মোবাইল নম্বৰটো দিব আৰু যদি ইউপিআই আছে ইউপিআইটো ইয়াতে দিব লাগিব তাৰপিছত এই অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ইউপিআই মোডটো আপোনাৰ মোবাইলত এটা কনফাৰ্মেশ্যন আহিব মোবাইলত কনফাৰ্মেশ্যনটো ইয়াতে বুলি কৰি দিলোঁ এতিয়া মোৰ পেমেণ্ট হৈ গ'ল মোৰ ফোনপেৰ জৰিয়তে আপোনালোকৰ স্ক্ৰীনটো দেখিবলৈ পাইছে পেমেণ্টটো হৈ গ'ল কংগ্ৰেচুলেশ্যন ইয়াত আপোনালোকে দেখিবলৈ পাইছে কংগ্ৰেচুলেশ্যন ইউ হেভ সাকসেসফুলি বুকড এ টিকেট তো এতিয়া আমি প্ৰিন্ট ওলাম ইয়াতে পিএনআৰ নম্বৰটো আছে তো ইয়াতে আমি প্ৰিন্ট ল'ম প্ৰিন্ট টিকেট ক্লিক কৰাৰ পিছত আপোনালোকৰ টিকেট যোনটো ই টিকেট হয় ই টিকেটটো ইয়াতে শ্ব' কৰিব এইটো আপোনালোকে প্ৰিন্ট ওলাই ল'ব মই ইয়াতে প্ৰিন্ট কৰিম ভিউয়াৰ্স আপোনালোকে এনেদৰে আপোনালোকে ট্ৰেইন টিকেট বুকিং কৰিব পাৰিব আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে আপোনালোকে লাইক এণ্ড শ্বেয়াৰ কৰিব ধন্যবাদ